আবিষ্কাৰ কোনে কৰিছিল ৰাজেন্দ্ৰৰ ঘৰৰ পৰা আহোঁগে বল তেওঁকে সুধি লওঁ তুমি লৈ যা না মা মই আজি গেমটো খেলিবলৈকে পোৱা নাই আয়ো পুতুলিটো প্ৰথমে ভাত খাই লৈ আহি আহা তাৰপিছত যিমান খেলা খেলি থাকিবা ময়ো ভাত খোৱা নাই নহয় তোমালেই ৰৈছো মা মই ৰাস্তাত পিজ্জা এটা খাই আহিলো মোৰ ভোক নাই তুমি খাই লোৱা আৰু তুমিনো মোলৈ কিয় ৰখি থাকিব লাগে আহা না মা একো নহয় দে তেজনী আজি তোমাৰ জন্মদিন মৰমতে তোমাক কিনো দিম কুহি সামান্য এখন গ্ৰিটিংছ দিছো খুলিবা মুখত লৈ এটি হাঁহি ও মাই ইমান ধুনীয়া লিখিছে জন্মদিনৰ শুভেচ্ছা যাচিছো কুহি ধন্যবাদ আহিলা আহা আহা এয়া লোৱা মই নিজে বনাই আনিছো আৰে ইমান ধুনীয়া লাগিছে ধন্যবাদ ৰিধি তোমাক দিয়া উপহাৰবোৰ বৰ ভাল লাগিছে
এইবোৰ মই খুব ভালকৈ সাঁচি ৰাখিম। Thank you. Jana, তুমিয়ে মোক ফার্স্ট বার্থডে উইশ কৰিছা। Thank you. Jana, মোৰ আৰু এটা ফোন আহিছে, কিন্তু কাইলৈ পাৰ্টিলৈ আহিবলৈ নাপাহৰিবা। হ'ব দিয়া থৈছো। Hi. Thank you. Nasi nasi, nasa jore, nasa guri guri, rajoloi jolua hai wahe. Ini boleh usah, nasi kok boleh nasi. Ban. কুহিক আজি আমাৰ ঘৰলৈ থাকিবলৈ লৈ যাওঁ নেকি? নালাগে ৰেডি, তাই স্কুলৰ কাম বহুত কৰিবলগীয়া আছে। আমি দুজনী একেলগে আমাৰ ঘৰত পঢ়িম নহয়। নালাগে ৰেডি, তাইক দেউতাকে গালি পাৰিব। Wow, দুইজনীকে ইমান ধুনীয়া লাগিছে। আজি তাৰমানে দুইজনীয়ে বাৰ্থডে পাৰ্টি হিলাই দিবা ন? Thank you. ওয়েলকাম। মম, আন্টি, আজি কিন্তু আমি ঘৰলৈ নাহো। পাৰ্টি শেষ হোৱাৰ পিছত চাইনিহঁতৰ ঘৰতে থাকি দিম। ওকে বেবি, বাই বাই। টেক কেয়াৰ। বাই বাই। সময় সলনি হ'ল। সময় সঁচাকৈ সলনি হ'ল। তেতিয়াৰ সময়বোৰ আৰু এতিয়াৰ সময়বোৰৰ মাজত আকাশ পাতাল পাৰ্থক্য। তেতিয়াৰ সময়বোৰ ভাল লাগিছিল নে এতিয়াৰ সময়বোৰ ভাল লাগে? বিচাৰ আপোনালোকে কৰিব। মোৰ এই ছুটি ছবিখনত মই তেতিয়াৰ আৰু এতিয়াৰ সময়বোৰৰ দুখনমান ছবি আপোনালোকক দেখাব বিচাৰিম। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব।